নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল SKGYT নিউজলৈ। আৰু আজি মই আপোনালোকলৈ কেইটামান ভাল নিউজ লৈ আহিছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল, প্ৰথম নিউজটো হৈছে ডিম্পু বৰুৱাৰ বিষয়ে। ডিম্পু বৰুৱাক জলিউড হাংগামা নামৰ এটা চেনেলে ইণ্টাৰভিউ লৈছিল আৰু তাত তেওঁক সোধা হৈছিল কি আপুনি ইউটিউবৰ পৰা কিমান পইচা পায়, আৰু ডিম্পু বৰুৱাই তাৰ উত্তৰো দিছিল। মই আপোনালোকক সেই ভিডিঅ'টো এটা ক্লিপ দেখুৱাই দিছোঁ। আপোনালোকে যদি গোটেই ইণ্টাৰভিউটো চাবলৈ বিচাৰে তেতিয়াহ'লে জলিউড হাংগামাৰ চেনেলটোত আপোনালোকে চাই ল'ব পাৰে। হ'লেও যদি এভাৰেজ ক'ব যাওঁ, এটা চেনেলৰ পৰা এভাৰেজ কেতিয়াবা আহিব পাৰে নাহিব পাৰে, মানে মেক্সিমাম কৈছোঁ 10,000 মান টকা আহে এটা চেনেলৰ পৰা মান্থলি। তো মোৰ দুটা চেনেল আছে, আপোনালোকে ক'ব পাৰে যে 20,000ৰ আশে-পাশে, 20,000ৰ ওপৰত নাযায়, কিন্তু 18,000, 17,000, 20,000 ইমান মান থাকে, ইমান মান আহে যদি কাম কৰি থাকোঁ। বন্ধুসকল, নেক্সট নিউজটো হৈছে অলিম্পিকা বৰা নামৰ ইউটিউব চেনেলটোৰ বিষয়ে। আপোনালোকে নিশ্চয় ইউটিউব চেনেলটো চিনি পায়। তাত 13,000তকৈ অধিক ছাবস্ক্ৰাইবাৰ আছে আৰু 14,000 ছাবস্ক্ৰাইব হ'বলৈ গৈ আছে। আৰু তাত তেওঁ এটা পোষ্ট কৰিছিল কি মই এইবাৰ পৰা সপ্তাহত মাত্ৰ 2টাহে ভিডিঅ' দিম, আৰু তেওঁ শেষত লিখিছিল বিৰোধীসকলে গেলা বিলাহী আৰু চেণ্ডেলৰ মালা পিন্ধিবলৈ সাজু হৈ থাকিব। তেওঁ কোন বিৰোধীসকলৰ কথা কৈছে, এই আগন্তুক ভিডিঅ' লক্ষণীয় হ'ব। বন্ধুসকল, আৰু এটা ভিডিঅ' ভাইৰেল হৈ আছে কি অসমতো পাবজি বেন হ'ব। এতিয়ালৈকে কোনো এনেকুৱা অফিচিয়েল নিউজ নাই অহা কি অসমতো পাবজি বেন হ'ব। গতিকে পাবজি লভাৰসকলৰ বাবে এটা ভাল খবৰ কি অসমত এতিয়ালৈকে পাবজি বেন হোৱা নাই। আৰু ফেক ভিডিঅ' বহুতো এনেকুৱা ভাইৰেল হৈছে কি অসমতো পাবজি বেন হ'ব। আপোনালোকে সেই ভিডিঅ'বোৰ নাচাব, এই ভিডিঅ'বোৰ কেৱল ভিউজ পাবৰ কাৰণে বনোৱা হৈছে। বন্ধুসকল, আজিলৈ ইমানে আশা কৰিছোঁ আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, আৰু আমাৰ চেনেল SKGYT নিউজটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকৰ হাততো যদি কিবা ভাল নিউজ থাকে তেতিয়াহ'লে আমাক কমেণ্ট কৰি জনাব বা আমালৈ ইমেইল কৰিব dose2054@gmail.com। আজিলৈ ইমানেই, ধন্যবাদ। জয় আই অসম।